এবং সদা উপস্থিতে দায়িত্বশুনি সূর্যখণ্ড সর্বজনীন উজ্জ্বলং ওকে পুণ্যম প্রভা জয় জয় মা দুর্গে শরণং নমস্তে অলপ চোখা দিব ইফালে ইতে থাক এটা থাক এটা খারাপ থাক এয়া 108 গছি বন্তি প্ৰজ্বলন কৰাৰ বাবে সাজু হৈছে আমাৰ সমূহ ভক্তপ্ৰাণ ৰাইজে। এয়া দুৰ্গতি নাখিনি শ্ৰী শ্ৰী মা দুৰ্গা দেৱী আৰু 108 গছি বন্তি প্ৰজ্বলন কৰাৰ কাৰণে সাজু হৈছে। এয়া আমাৰ পূজা মণ্ডপৰ সভাপতি মাননীয় নিত্য দাস ডাঙৰীয়াই প্ৰথমে বন্তি জ্বলোৱাৰ কাৰণে সাজু হৈছে। এয়া ভক্তপ্ৰাণ ৰাইজে সাজু হৈছে সকলোৱে। এয়া চাপ নালাগে রে জ্বলে না এয়া 108 গছি বন্তি প্ৰজ্বলন কৰি থকা হৈছে। সমূহ ভক্তপ্ৰাণ ৰাইজে এই 108 গছি বন্তি প্ৰজ্বলন কৰি যি মনৰ কামনা তেওঁলোকে মনৰ কামনা বিচাৰিছে। এয়া আহিব মানুহ আহিব ধ্ৰুৱ জ্বলা আমার মার চরণত 108 বন্তি প্রজ্বলন কার্যসূচী অব্যাহত আছে। যদিহে এতিয়ালৈকে চাকি জ্বলা সম্পূৰ্ণ হোৱা নাই, ইচ্ছুক ভক্তপ্ৰাণে তিনিটা একটা জ্বলা ওইখানে বেজোর হয়ে আছে একটা জ্বলা যা 5টা জ্বলা নহ'লে 7টা জ্বলা তিনিটা মা চৰণত বন্তি প্ৰজ্বলন কাৰ্যসূচী চলি আছে। যদিহে চাকি এতিয়া ৰৈ আছে কোনোবা আছে নেকি? এয়া 108 গছি বন্তি প্ৰজ্বলন কৰি থকা হৈছে। সমূহ ভক্তপ্ৰাণ ৰাইজে এয়া আমাৰ মা দুৰ্গা দেৱীৰ চৰণত এগছি বন্তি প্ৰজ্বলন কৰি নিজৰ মনৰ কামনা তেওঁলোকে বাঞ্ছা কৰিছে। এয়া 100 গছি চাকি প্ৰজ্বলন কৰি থকা হৈছে।
মনত আহি দি আছে ভালে আছে আচ্ছা দে জেঠি আবার কাবার ইয়ার মদত লাগাই না দিবি পিছত লাগাই না দিবি দে আৰু কোনোবা আছে নেকি এইফালে মাতি দে ঐ দেৱান দুইটা আছে দুইটা আবার জ্বলাব এই যে শর্ট আছে এইফালে দুইটা আছে এইফালে দুইটা এইটা লাহে লাহে খকৰ মকন নকৰিবি অঁ একটাই জ্বলালে হ'ব দে আৰু আছে তো এয়া জ্বলাই থকা হৈছে আমাৰ সভাপতি মাননীয় নৃত্য দাস ডাঙৰীয়াই এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ সম্পৰ্কে দুআষাৰকৈ তুমি নামটো নাম ছোট ভাই হইছে না নাম যা যা সাইকল এতিয়া আমাৰ পুৰোহিত সাইকল এ বাংলি সাইকল নামে যা পুৰোহিত মহোদয় আমাৰ এই 108 গছি বন্তি যে প্ৰজ্বলন কৰা হ'ল হয় বা আমি কৰিলোঁ হয় এই প্ৰজ্বলনৰ তাৎপৰ্য বিষয়ে আপুনি ক'ব লাগে হয় আমাৰ এই অষ্টমী তিথিত সন্ধিয়া 108 প্রদীপ জ্বলোৱা হয় এইকাৰণে প্ৰত্যেকৰ ঘৰৰ হয় মংগলৰ হিতে হয় প্ৰত্যেকটা ব্যক্তিৰ হয় ভৱিষ্যত উজ্জ্বলৰ কাৰণে হয় মাৰ ওচৰত এষাৰ কৰি বন্তি জ্বলালে হয় সহজিত মনের বাখরা পূর্ণ হয় হয় এই আমার মন আকাঙ্ক্ষা মার ওচৰত হয় এইকাৰণে আমি অষ্টমী তিথিত হয়। সন্ধিয়া একাশী কৰি বন্তি জ্বলাও এই 108 গছি 108 দিবি তো এতে কৰি থাকব নে দিবি 108 গছি নিবে দে তো নিবে দে ও তো ও 108 গছি প্ৰজ্বলন নকৰি 110 গছিওতো পাৰিলেহেঁতেন নাই। 108 গছি কিয় কৰা হ'ল হয় তারপর প্রত্যেকটা বস্তুর একটা হিসাব আছে অঙ্ক হয় আছে হয় কারণ 110 গছি জ্বলালেও হয় এটাও কথা নাই কিন্তু আমার কিতাব পত্রত আগত লেখা আছে হয়। লোহিতপনত হয়। 108 হয় প্রদীপ জ্বলোৱাৰ কাৰণে আমি 110টাতে জ্বলাব নাপাওঁ হয় হয় সেইকাৰণে 108 অৰ্থাৎ 108টা জ্বলোৱাৰ বিধি প্ৰদান কৰা আৰু যেনেকৈ আমাৰ এই মহাযজ্ঞটো 108 বেলপাত লাগে বিল্লপত্রেৰে হয়, হয়। মহাযজ্ঞ অগ্নি নিক্ষেপ কৰা হয় হয় ঠিক তেনেকৈ আমাৰ প্ৰদীপ 108 প্ৰদীপ জ্বলোৱাৰ প্ৰথা আছে আৰু ধন্যবাদ থাকিল আজি এই 108 গছি যি বন্তি প্ৰজ্বলন কৰা হয় তাৰ তাৎপৰ্য বিষয়ে আমি জানিব পাৰিলোঁ নিশ্চয় মোৰো আপোনাৰ এই নিউজৰ চেনেল হয়। হওক দ্বাৰা আমাৰ ৰাক্ষসিনী আঞ্চলিক পূজাৰ সহ বিন্দুলৈ প্ৰত্যেকৰে যাতে মনোকামনা পূৰ্ণ হওক প্ৰত্যেকের ঘৰৰ মন ইতে উজ্জ্বল হোক মোৰ এই আপোনাৰ নিউজ চেনেলৰ দ্বাৰা মোৰ মাৰ চৰণত আশীৰ্বাদ সমৰ্পণ কৰিলোঁ ধন্যবাদ